কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালে আছে। আজি ব্লগটো ভিতৰৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ আৰু এইফালে আমাৰ বৰষা বাইদেউ চাই আছে ভিডিঅ' বনোৱা। তো আজি মই মাংস বনাম, তো কেনেকৈ বনাম আপোনালোকক দেখুৱাবলৈ কাৰণে এই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু ঘৰৰ ভিতৰৰ পৰা কৰিলোঁ। তো বাহিৰত বৰষুণ দি আছে, ইয়াত দেখিবলৈ আছে বৰষুণ দি আছে। তো সেইকাৰণে বাহিৰলৈ ওলাব পৰা নাই। তো সেইকাৰণে ভিতৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু ঘৰ দুৱাৰবোৰ বেছি ভাল নহয়। তো দেখিবলৈ পাইছে মাহঁতৰ ঘৰ এইবোৰ গোটেই ভৰা চিৰা আৰু ইয়াতে আছোঁ আৰু ইয়াত কাৰেণ্টটো নাই। তো মোবাইল চাৰ্জ দিবলৈ হ'লে ঘৰলৈ যাব লাগে। তো পুৰা একদম ডাইৰেক্ট চাৰ্জবিলাক পুৰা ক্লিয়াৰ আৰু হয়নে? সেইটোৱে আৰু মই মাংসটো বনাম এতিয়া। তো কেনেকৈ বনাম তো আপোনালোকক দেখুৱাম, লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো এতিয়া ব'লা মাংস বনাবলৈ। তো আৰু এটা কথা আছে এইখিনিতে, মই 3-4 মানৰ আগত এখন বাইক লৈছিলোঁ R15। তো সেই বাইকখন মোৰ প্ৰব্লেম হোৱাৰ কাৰণে মই বিক্ৰী দিছিলোঁ। EMI মাৰিব নোৱাৰা কাৰণে বাইকখন বিক্ৰী দিছিলোঁ। তো সেই বাইকখনলৈ এতিয়া অলপ খেলি মেলি লাগিছে। মই বাৰু পিছত ভিডিঅ' এটা বনাম এক্সট্ৰাকৈ। তো আপোনালোকে সেই ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব যাতে সেই ল'ৰাটোৰ ওচৰত পাই যায়। তো ব'লা এতিয়া ভাত বনাওঁগৈ। আৰু এইয়া বৰষা এতিয়া পিঁয়াজ কাটিব। এইজনী আমাৰ আইতা পূৰা তামোল খুলি খাই আছে। ভাল আইতা হাঁহি লৈছে চব। আৰু আমাৰ আইতাবোৰৰ দাঁত নাই কাৰণে এনেকৈ তামোল খুলিয়ে খায় আৰু এয়াই জীৱন বুঢ়ী মানুহৰ, হয় নাই? হয়নে নহয়? হয় মানে এই আৰু জীৱন আৰু বুঢ়া। আমাৰো সময় এনেকুৱা, আমি নকওঁ আমাৰ নহয় বুলি। এক টাইমততো আমাৰো সময়। এতিয়া পিঁয়াজ কাটি আছে আমাৰ বাইদেউ। পিঁয়াজ কাটিছানে? এতিয়া মই চব্জি বনাম। এয়া দেখিলে ভাতৰ আমাৰ এতিয়া চব্জি বনাবলৈ পিঁয়াজ লৈ আৰু এয়া এনেকৈ বহি ল'লোঁ। এতিয়া পিঁয়াজখিনি কাটিলোঁ। এয়া দেখিলে দুইজনী আছে, এয়া কাটি এতিয়া আমি এইফালে পিঁয়াজ মাংস আৰু এইফালে বৰষা পূৰা আলু কাটি আছে। এয়া বাইদেউ আলু কাটিছা? তো এতিয়া বনাম। গেছ নাই যে আৰু খৰিতে বনাবলগীয়াহে এনেকৈ বহি লৈছোঁ আৰু এতিয়া মিঠাতেল লৈ ল'লোঁ। মিঠাতেল এতিয়া দিম এতিয়া হাতত। তো আগে পিছে বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই মানে। পিঁয়াজখিনি দি দিম এতিয়া। তেল গৰম হৈ গ'ল, এতিয়া দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান দেৰিবলৈ দিম। তেলখিনি দি দিলোঁ আৰু এইফালে আলু কাটি দিলে। ইমান সৰু সৰুকৈ আলু কাটিলে বনাইছোঁ আৰু ইমান এক্সপিৰিয়েঞ্চ নাই, হ'লেও বনাইছোঁ। আজি মোক বনাব দিলে দিবলৈ হৈ গ'ল। এতিয়া মাংসখিনি দি দিম। আদা নহৰু আলু দিম। আকৌ এইফালে বিলাহী আনি থোৱা আছে আৰু এয়া হালধি দি অকণমান দেৰি মাংসটো অকণমান দেৰি ফ্ৰাই হ'ব দিছোঁ। মানে নহ'লে ফ্ৰাই নহ'লে মাংসটো ইমান টেষ্টি নালাগিব। সেইকাৰণে অকণমান দেৰি মাংসটো ফ্ৰাই হ'বলৈ দিছোঁ। তাৰপিছত দিম আলু, তাৰপৰা দিম বিলাহী, তাৰপৰা দিম আদা নহৰু। এইফালে বাইদেউ পূৰা আদা নহৰু ওচৰত মানে ব্যস্ত হৈ আছে আৰু একদম লৰাই দিম মাংসটো। এয়া মাংসটো ফ্ৰাই হৈ গ'ল। এতিয়া দি দিম আলু। তো আলুখিনি দি দিওঁ এনেকৈ লৰাই দিম আলুখিনি আৰু এয়া দিম আদা নহৰু। এতিয়া বনোৱা ষ্টেপ নাইতো নাই আৰু এনেকৈ দি দিম এতিয়া বিলাহীখিনি। তো এয়া দি দিম বিলাহী। এতিয়া অলপ দেৰি কাৰণে ঢাকনাখন মাৰি দিওঁ। পূৰা ঘামি আছোঁ বনোৱা পূৰা মানে জুইখন পূৰা গৰম লাগে আৰু এবাৰটো মোকে চাই আছে শাক বনাইছিলে। ভালকৈ চাই আপোনাৰ তিতি আছে পূৰা শাক বনাওঁতে। তো কি কৰিব আৰু বনাইছোঁ আৰু জুইচতে বহি মাংসটো মানে বনাওঁতে গাইছ তোমাৰ বেছি ফ্ৰাই হৈ গ'ল। এতিয়া পানী দি দিম। তো পানী দি দিওঁ অলপমান, পূৰা মানে সিজি যাব। তাৰপিছত নমাই দিম। এতিয়া বৰ্তমান ঢাকনা দি দিওঁ আৰু এনেকৈ অলপ দেৰি হাতটো উতলি থাকক। অলপমান গৈ জুই থকা দিহে গৰম লাগিছে আৰু এওঁ মানে মোক পূৰা চাই আছে শাক। আমি ভালদৰে চাইছে মই এনেকৈ শাক বনাইছোঁ।
বনাওঁ মানে ইমান ভালকৈ বনোৱা মোৰ মানে হেৰি নাই ইমান বিশেষকৈ ভাত বনোৱাটো নাই এতিয়া বনাবলগীয়া হৈছে আৰু কি কৰিব উপায় নাই হয় নাই মানে ই বনাই মাংস ভালকৈ বনাই তো ভালে খাবলৈ টেষ্টি মানে ইমান টেষ্টি নালাগে আৰু হ'লেও খাওঁ আৰু কি কৰিব উপায় নাই নিজে বনালে অলপ টেষ্টি লাগে নেকি বুলি আমি বনাই খাইছোঁ তো খোৱালৈকে চাই থাকিম আৰু কিছু সময়ৰ পিছত এতিয়া ভাতখিনি খাওঁ এয়া উতলি আছে পুৰা মানে পানীটো শুকুৱাই দিম মাত্ৰ উতলাই উতলাই তো আজি দাইল আছে যে সেইকাৰণে জোল নকৰোঁ আৰু তো পানীটো এতিয়া শুকুৱাই দিম আকৌ ঢাকনা দি দিম তো আৰু অলপ দেৰি উতলি থাকক তো গাইজ ভিডিঅ'টো পিছলৈ দেখুৱাব নোৱাৰোঁ তো ইমানতে ভিডিঅ'টো মানে সামৰণি মাৰিম আৰু কাৰণ পিছত আকৌ দেখুৱাব নোৱাৰিম ভাত বনোৱাটো আৰু এতিয়া মানে মাহঁতে ফুৰিবলৈ গৈছিলে তো তাৰপৰা ফোন কৰিলে যে মাহঁতৰ বেমাৰ হৈছে এনেকৈ তেনেকৈ সেই বমি হৈছে আৰু মানে পায়খানা খুব হৈছে বুলি বমি কৰিছে বুলি এনেকৈ মোক ফোন কৰিলে এতিয়া তো চিভিলত ভৰ্তি কৰি থৈছে তো সেইকাৰণে মানে ভিডিঅ'টো পাছত আকৌ নবনাওঁ তো এতিয়া মাহঁতলৈ ফোন কৰিম আৰু বিশেষকৈ কি হ'ল মোৰ ফোনটোতো ইমান চাৰ্জ নাই মানে ভিডিঅ' এডিট কৰিম বুলি ভাবিছিলোঁ তো আজি নকৰোঁ এইটো ভিডিঅ' আপোনালোকে কাইলৈ চাবলৈ পাব তো মানে এতিয়া মাহঁতৰ এনেকুৱা এটা হৈ মানে অকণমান টেনশ্যন হৈ গৈছে তো সেইকাৰণে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু পাছত আকৌ দেখুৱাব নোৱাৰিলোঁ সেইকাৰণে আপোনালোকে বেয়া নাপাব আৰু চৰি কৈছোঁ পাছত আকৌ দেখুৱাব নোৱাৰাৰ কাৰণে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো আজিলৈ বাই বাই